নমস্কাৰ বন্ধুসকল। এই শৃংখল চলিহা না কি চলিহা, তার গাত এটা তেল চূড়ার মাংস নাই তার গাত। আৰু সি আমাৰ ইউটিউবৰ বিধায়কক আমিনুল ইছলামক কৈ আছে যে গুৱাহাটী চিটি বাছৰ কণ্ট্ৰেক্টদাৰ কৈ আছে। আৰে শৃংখল চলিহা, তোক যদি আমিনুল ইছলাম চাহাবে যদি তোক হাতেৰে এনেকা ধৰে, তই একদম মানে জিভা ওলাই যাব তোৰ। আৰু তই বিধায়ক এজনক এনেকুৱা কথা ক'বলৈ তই ক'ত সাহস পালি ৰে? তোক কৈছো, আৰু বেছি উৰি নাথাক। লাচিত সেনা বুলি তই যি টি মানুহক যি টি কৈ দিবি, তোক এৰি দিব নেকি? তই এটা মানে কি কম, এই কিছুমান কুকুৰ আছে নহয়, মানুহৰ ঘৰ সন্মুখ ফালে গ'লে ভৌ ভৌ কৰি থাকে, তেনেকুৱা কুকুৰ হয় তই এটা। তই কি কলি? এটা বিধায়কক তই এনেকুৱা কথা ক'ব পাৰ? তোৰ মাথাত যে গোবৰ, তেল চূড়া, তই আৰু মানুহক ক'ব আহিছ ন? বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।